যে চেন্ট্ৰেলে কিন্তু কোনো ৰাজ্য দিব নোৱাৰে, এইটো কথা ক্লিয়াৰ কৰে। যদি ষ্টেট গভৰ্ণমেণ্টৰ যদি বুজাবুজি আছে, আণ্ডাৰষ্টেণ্ডিং আছে, তেতিয়াহ'লে হ'ব পাৰে। কিন্তু মই ভিতৰত যিখিনি কথা জানো, এতিয়ালৈকে হয়তো কথাখিনি ইমান আগবঢ়া নাই। বহুতে হয়তো ভাবিছিল কেৰেলা আহিলে চব মিলি হয়তো বেংগলৰ মানে কনষ্টিটিউৱেন্সিসকলৰ কিবা এটা সিদ্ধান্ত হ'ব। মই ভাবো এইটো খুব ইনিচিয়েল ষ্টেজত আছে। তেখেতৰ যিটো কৈছে যে চেন্ট্ৰেলে কৈছে, কাৰণ বিজেপি বহুত চেষ্টা কৰিছিল বেংগলখন লোৱাৰ কাৰণে। যদি বিজেপি শাসন থাকিলেহেঁতেন তেতিয়া হয়তো আশা কৰা গ'লহেঁতেন। কিন্তু মমতা দিদিৰ সময়ত তেওঁলোকে এইটো কৈছে যে মানে কি কয় বেংগলৰ 1 ইঞ্চি মাটিও তেওঁলোকে এৰি নিদিয়ে বুলি কৈছে। কিন্তু এটা হয়তো ৰাস্তা ওলাব পাৰে আলোচনাৰ কাৰণে। আৰু আমিও বিচাৰো যে কনজাৰ্ভেটিভ লোকসকল, বিশেষকে বেংগলত যিসকল আছে, তেওঁলোক যথেষ্ট ভুক্তভোগী। বিশেষকে ভাৰতবৰ্ষৰ পাৰ্টিশ্যনৰ পিছত বা 71ৰ পিছত যিসকল ৰায়তী আছিল, আগৰ ৰজা দিনৰ ৰায়তী আছিল, তেওঁলোকে মাটিটো নাপালে, হয়তো বেলেগৰ মানুহবিলাকে মাটিটো লৈ ললে। এনেকুৱা কিছুমান ইছ্যু আছে তাতে। আমি বিচাৰো যে কনজাৰ্ভেটিভসকলৰ সমস্যাখিনি সমাধান হওক, আৰু ঐতিহাসিক যিহেতু তেওঁলোক গৌৰৱ, সেইখিনি কিছু হ'লেও মানে থাকি গ'লে আমি ভাল পাম। চাওক, মই শেহতীয়াভাৱে আমাৰ ঝাৰখণ্ড ৰাজ্য গঠনৰ সময়ত উৰিষ্যাৰ বহু লোকে আদিবাসী লোকে ভাবিছিল যে ঝাৰখণ্ডৰ লগত চামিল হৈ যাব, কিন্তু নহ'লে। আজিকালি দুখন দেশৰ মানে মাটি বাৰী ইফাল সিফাল কৰা সহজ, কিন্তু দুখন ৰাজ্যৰ মাটি বাৰী ইফাল সিফাল বহুত টান। সেইকাৰণে এনেকুৱা ধৰণৰ টেকনিকেল যিবিলাক কথা, এইটো ইমান সহজ কথা নহয়। গতিকে অসমৰ সকলোৱে মই ভাবো অসমত কেনেকুৱা ধৰণে তেওঁলোকে ইছ্যুটো সমাধান কৰে সেইটোতে গুৰুত্ব দিয়াটো ভাল। কাৰণ ইতিহাসে যিটো কয়, প্ৰেক্টিকেলি যিটো কয়, সেইটোত কিন্তু এইটো সম্ভৱ নহয়, ইম্পচিবল।